Hello everyone, মোৰ চেনেলৰ এটা লং ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ৰাতিপুৱা এতিয়া ওলাইছো মানে একদম গৰমত ঘামি অৱস্থাই নাইকিয়া হৈ গ'ল আৰু এতিয়া আমি অলপমান ফুৰিবলৈ যাওঁ বুলি ভাবিছো যিহেতু মোৰো এক্সাম শেষ হৈ গ'ল বন্ধ হৈ আছে আৰু এতিয়া গৰম বন্ধ যিহেতু সবৰে বন্ধ আৰু গতিকে অকনমান ভাবিছো ফুৰি আহো আৰু এতিয়া আমি যাম আপাৰ আসামৰ ফালে মানে আগতে গৈছো কিন্তু শিৱসাগৰলৈকেহে গৈছো তাৰ পিছৰখিনি যোৱা নাই সেই কাৰণে ভাবিছো এতিয়া ডিব্ৰুগড় তিনিচুকীয়া তেনেকৈ যাম আৰু অলপমান দূৰলৈও যাব পাৰোঁ কি হয় নাজানো বাৰু তাত গৈহে সেইখিনি গম পামগৈ ক'ত কেনেকৈ যাব পাৰোঁ আৰু মোৰ লগত এই জাৰ্ণিটোত যাব মোৰ মা পাপা মামা খুৰাৰ ছোৱালী দুজনী আৰু মোৰ মাহীৰ ছোৱালী আৰু এজন আমাৰ দাদা যাব আমি গোটেইখিনি একেলগে যাম সেইকাৰণে ভাবিছোঁ এটা ভিডিঅ' বনাওঁ আমাৰ গোটেই জাৰ্ণিটোৰ মেমৰিখিনি এনেকৈ সাঁচি ৰাখোঁ আৰু আপোনালোককো দেখাওঁ আমাৰ জাৰ্ণিটোত ক'ত কি কেনেকৈ হয় সেইকাৰণে এতিয়া ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ ওলাই হৈছে আৰু এতিয়া বস্তু গাড়ীত ভৰাই লওঁ আৰু তাৰপিছত আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিম শেষলৈকে চাই থাকক আৰু গোটেই ভিডিঅ'বোৰ মই পাৰ্টকৈ দেখাম প্ৰত্যেকটো জেগাৰে আশা কৰোঁ আপোনালোকে চাই ভাল পাব গতিকে ভিডিঅ'টো শেষলৈকে উপভোগ কৰক আৰু এতিয়া আমাৰ গাড়ীতে বস্তু বাহানি সোমোৱা হৈ গ'ল আৰু এইফালে আমাৰ গোটেই পল্টনটো এতিয়াও দুজন মেম্বাৰ বাকীয়ে বাৰু তেওঁলোক আধাৰ পৰাহে উঠিব আৰু এইফালে আইতা আৰু খুৰীহঁত ৰখি আছে চবকে বাই বাই দি ল'লোঁ আৰু তাৰপিছতে এতিয়া আমাৰ ফাৰ্ষ্ট ট্ৰিপটো ষ্টাৰ্ট হৈছে মৰিগাঁৱৰ পৰা বেবেজীয়াত মামাহঁতক উঠাই ল'ম আৰু এতিয়া আহি পেলাই এয়া মামাহঁতৰ ঘৰ পাই গ'লোহি আৰু ইয়াতে অকণমান সময় ৰেষ্ট লৈ পেলাই চাহ তাহ খালোঁ আৰু তাৰপিছতে এয়া মামা আৰু মাহীৰ ছোৱালীজনীক লৈ ল'লোঁ আৰু এতিয়া আমাৰ গোটেই মেম্বাৰ ৰেডি আৰু এইকেইজন মেম্বাৰেই যাম আমাৰ ট্ৰিপটোত আৰু তাৰপিছতে এয়া আপাৰ আসাম ট্ৰিপ ষ্টাৰ্ট হৈ গ'ল আৰু লাহে লাহে আহি থাকোঁতে এয়া কাজিৰঙাই পালোহি আৰু কাজিৰঙাৰ এই ৰাস্তাটো যে মোৰ খুব ভাল লাগে যিমানবাৰ আহিলেও মোৰ হেঁপাহে নপলায় আপোনালোকেও বাৰু ভাল পায়নে আৰু এয়া চাওকচোন একদম কোনোবাই যেন আঁকিহে থৈছে ইমান ধুনীয়া দেখিবলৈ আৰু এয়া যে বানপানী হৈছিলে কাজিৰঙাত শুকুৱাই নাই চাওকচোন ৰাস্তাত পানী নাই বাৰু কিন্তু এতিয়াও পথাৰবিলাকত পানী আছেই জীৱ জন্তুবিলাকলৈ বেয়াই লাগে সিহঁতৰ থকাৰ কিমান অসুবিধা হয় আৰু এইখিনি যিহেতু স্পীড লিমিট আছে বহুত লাহে লাহে আহিব লাগে আৰু আহি থাকোঁতে এয়া বুঢ়ীমাই থান পালোহি আৰু আপোনালোক সকলোৱে নিশ্চয় এফালে পাৰ হৈ গ'লে ইয়াত সেৱা নকৰাকৈ নাযায়ে আমিও একেই মাহঁত নামি গ'ল মা আৰু মামা গৈছে তাত ওচৰৰ পৰা সেৱা কৰিবলৈ আমি পিছে আঁতৰৰ পৰা কৰিছোঁ যিহেতু আমাৰ ট্ৰিপটোত বাচ্ছা পাৰ্টি বেছি গতিকে পাৰ হৈ যাব নোৱাৰোঁ গাড়ী বহুত বেছি আৰু এয়া কাজিৰঙা পাৰ হৈ আহি আমি বোকাখাট পালোহি আৰু বোকাখাটত পুৰি চব্জি খাবলৈ সোমালোঁ হাই গাইজ এতিয়া আমি পালোহি শিৱসাগৰ আৰু আহি পেলাই এতিয়া মায়ে মই এফালে আহি ফটো উঠাত লাগি আছোঁ আৰু আজি ইয়াতে একো নাচাওঁ অহা দিনাখন চাম আৰু এতিয়া গৈ আছোঁ তেনেহ'লে ব'লক বাকীখিনি ভিডিঅ'টো চাই থাকোঁ আৰু ইয়াতে ওচৰত লেটেকু পাই পেলাই পাপাই কিনি লৈ আহিলে আৰু আমি চবেই ৰখি পেলাই সেইখিনিত লেটেকু কাৰ্ড লাগিছোঁ অলপমান ষ্টপেজ এটা ল'লোঁ যিহেতু একেৰাহে আহি থকাই হৈছে আৰু এতিয়া চিধা একদম ডিব্ৰুগড় গৈ আছোঁ মাজত ক'তো ৰখা নহয় আজি ভাবিছোঁ একদম দূৰৰখিনি ফাৰ্ষ্টতে চাই লওঁ আৰু আহি থাকোঁতে একদম সন্ধিয়াই হৈ গ'লহি আৰু কোনোমতে আহি পেলাই ইয়াত চাহ বাগানৰ মাজে মাজে আহি এতিয়া ডিব্ৰুগড় পালোহি আৰু চাওকচোন একদম ৰাতিয়ে হ'ল ৰুম বিচাৰোঁতে অৱস্থা বেয়া হৈ গৈছে ক'তো ৰুম খালী নাই আপোনালোক আহিলে আগতীয়াকৈ ৰুম বুক কৰিব যেনে তেনে এখন হোটেল পালোঁ বাকী ভিডিঅ'বোৰ পাৰ্টকৈ আহি আছে আজিলৈ ইমানেই বাই